ভালে ইয়াৰ পৰা বিয়াই সার্কুলটো পুরা করা সার্কুলটো পুরা করা এই ইদাকে দেখি হা ননে বেগে যা বেগে নাই ফটো কলম করব যাবো কি নাই না বাটাটোহে আগতে अलग अग्नि धरी रख लगे ना डायरेक्ट खूब मायने है नो उत्तर पूर्व कन्ना करि दिबा লাগে মহামান্য ছাত্রছাত্রীসকল আৰু শিক্ষক কৰ্মচাৰী বন্ধুবান্ধৱীসকল আজি অসমবাসী চৰকাৰৰ নিৰ্দেশত না 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 এটা তো লরি ঘুমে যাও খাইতে পারো না এটা না বড় বড় এই সাইডে ঘুমে যাও দিলে না থাকো আপনি হ'ব হ'ব এখন মাজু যোগদান কৰা বিভিন্ন স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে কণ কণ ছাত্ৰ ছাত্ৰীসকল আজি আপোনালোকে
বাথানাতাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰীযুত উদয় চন্দ্ৰ কলিতাদেৱে। দীপক ভৈনী ছাৰক সন্মান জনাব শ্যামফৰ স্বৰ্গীয়াৰী তেখেতে সন্মান জনাব বিচাৰক মণ্ডলী শ্ৰীযুত দীপক ভৈনীদেৱক। মই দুৰ্গতৃষ্ণ ৰামপুৰ নিম্ন বনাদী বিদ্যালয় পঞ্চম শ্ৰেণীৰ ছাত্ৰী। আজি মই এটা কবিতা আবৃত্তি কৰিম বুলি ভাবিছোঁ। কবিতাটোৰ নাম হৈছে ভাঙিব লাগিব শিল। তই ভাঙিব লাগিব শিল, নোৱাৰা খুলিলে নহ'ব যে ভাই, দিনতে কৰিব শিল। ক্ষত বিক্ষত অংগ বৰি, মুখেদি ৰক্ত পৰিব বাগৰি, কলিজা কণীও পৰিব ভাগৰি, তেহে খুলি যাব শিল। মৰি মৰি উঠি ওলাব লাগিব, তেহে ৰাখানৰ বৃক্ষ ভেদিব, তেহে ফুল ধুলি মাতৃ জাগিব, লৈ খোৱাৰ শত ধাৰ, শত জনমৰ কলংক কালিমা, পুজি সাঁচি লোৱা গোলামী গৰিমা, উটুৱাই নিব কাঢ়িব মহিমা, তেহে কলংক হ'ব মিল। কবি অম্বিকা দেৱীৰ ৰায় চৌধুৰী। ধন্যবাদ। মই এটা কবিতা আবৃত্তি কৰিম। কবিতাটোৰ নাম হ'ল ভাঙিব লাগিব শিল। তই ভাঙিব লাগিব শিল, নোৱাৰা খুলিলে নহ'ব যে ভাই, শিলতে পৰিব ঢিল। ক্ষত বিক্ষত অংগ বৰি, মুখেদি ৰক্ত পৰিব বাগৰি, কলিজা কণীও পৰিব ভাগৰি, তেহে খুলি। নমস্কাৰ, মোৰ নাম শ্ৰী উপাসনা কলিতা। মই ২০২৩ নং ৰামপুৰ নিম্ন বুনিয়াদী বিদ্যালয়ৰ ছাত্ৰী। আজি মই এটি কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। কবিতাটিৰ নাম হ'ল ভাঙিব লাগিব শিল।